ৰাজ্য চৰকাৰখনৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা সদৌ অসম কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ। কৰোনা ভাইৰাছৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰখনে সাধাৰণ জনতাৰ উপকৃত হোৱাকৈ কোনো দূৰদৰ্শী পৰিকল্পনা নাই, যাৰ কাৰণে সাধাৰণ মানুহৰ সমস্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। যি সময়ত দেশত আৰ্থিক মন্দাৱস্থাই গা কৰি উঠিছে, তেনেস্থলত ভোটৰ ওপৰত দানহ পৰা দি এটাৰ পিছত এটাকৈ সমস্যাৰ সৃষ্টি কৰি আহিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে। পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী আৰু কৃষিজাত সামগ্ৰীসমূহ মূল্য নিয়ন্ত্ৰণ কৰাত ৰাজ্য চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৌলানা আব্দুল্লাহ আহমেদে। ইউপিএ চৰকাৰৰ দিনত মূল্য বৃদ্ধি হোৱাত গুৱাহাটীৰ মাজমজিয়াত পিঁয়াজ বেপাৰী আৰু ডিব্ৰুগড় চহৰৰ গৰু বেপাৰীৰ প্ৰতিবাদ আমাৰ সকলোৰে মনত আছে বুলি কৈ সেইসকল বেপাৰী এতিয়া ক'ত হেৰাল বুলিও প্ৰশ্ন কৰে। আনহাতে অপ্ৰাদেশিকৃত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকললৈকো এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ পুনৰবাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে। দেখা পাইছোঁ যে কৰোনা ভাইৰাছৰ এই সমস্যাৰ সময়ত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰখনে সাধাৰণ জনতাৰ উপকৃত হোৱাকৈ যি ধৰণে পৰিকল্পনা কৰিব লাগিছিলে, আজি আমি দেখা পাইছোঁ যে সেইধৰণে পৰিকল্পনা কৰা নাই। এটাৰ পাছত এটা ভোটৰ ওপৰত দানহ পৰা দি সমস্যা এটাৰ পিছত এটাকৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰখনে আমাৰ অসমীয়াৰ ওপৰত জাপি দিছে। আমি দেখা পাইছোঁ যে যি সময়ত সমগ্ৰ দেশখন কৰোনা ভাইৰাছৰ নামত আৰ্থিকভাৱে মন্দাৱস্থা জুৰুলা হৈ পৰিছে, তেনেকুৱা এক সময়তে পেট্ৰল ডিজেল আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যি মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত কিন্তু সম্পূৰ্ণৰূপে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰখন ব্যৰ্থ হৈছে। আৰু এই ব্যৰ্থতা তেখেতলোকে নিজে তেখেতলোকে এয়া কৰি লোৱা পৰিকল্পনা। কাৰণ আমি ক'ম যে ইউপি চৰকাৰৰ দিনত তেখেতলোকৰ দিনত যেতিয়াই মূল্য বৃদ্ধি হৈছিল, তেতিয়া আমি দেখা পাইছিলোঁ যে গুৱাহাটীৰ মাজমজিয়াত আমাৰ পিঁয়াজ বেপাৰী আমি দেখা পাইছিলোঁ, আমি ডিব্ৰুগড় চহৰত আমি গৰু বেপাৰী আমি দেখা পাইছিলোঁ। তেতিয়া গৰু গাড়ী টানিছিলে আমাৰ বিজেপিৰ এজন বিধায়কে, আমাৰ বিজেপিৰ এজন সাংসদে গুৱাহাটীৰ পিঁয়াজৰ মালা পিন্ধি পেলাই ঘূৰিছিলে। আজি সেই পিঁয়াজ বেপাৰী আৰু গৰু বেপাৰী আজি ক'ত হেৰালে? আজি অসমীয়াৰ ওপৰত এই অৱস্থা। আজি এমুঠি ভাতৰ কাৰণে, দুটা টকাৰ কাৰণে আজি হাহাকাৰ কৰিব লগা হৈছে, কিন্তু আপোনাৰ চৰকাৰখনে কোনো ধৰণৰ উচিত ব্যৱস্থা কৰা নাই। গতিকে আমি বাৰম্বাৰ আগতো মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি আহ্বান জনাইছিলোঁ, আমি এটা মেম'ত দিছিলোঁ যে আমাৰ যিসকল বেচৰকাৰী শিক্ষানুষ্ঠানত শিক্ষকতা কৰে, লগতে যিসকল অপ্ৰাদেশিকৃত শিক্ষক স্কুলতে যিসকলে শিক্ষকতা কৰে, আপোনালোকে এই দুৰ্যোগৰ সময়ত আমি দেখা পাইছোঁ যে কৃষকসকলক কিছু পৰিমাণে আপোনালোকে এটা সকাহ দিছে, আৰ্থিকভাৱে কিছু সহায় দিছে। ইয়াৰ সমান্তৰালভাৱে এক পবিত্ৰ কামত যিসকল শিক্ষক নিয়োজিত হৈ আছে, আমাৰ এই শিক্ষকসকলৰ কাৰণে কিন্তু আপোনালোকে এনেকুৱা কোনো ব্যৱস্থা নকৰিলে। আমি এতিয়াও অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া, আমি পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা যিসকলে প্ৰাইভেট স্কুলত বা বেচৰকাৰী শিক্ষানুষ্ঠান বা অপ্ৰাদেশিকৃত স্কুলত যিসকল শিক্ষকতা কৰি আছে, তেখেতলোকৰ কাৰণে এককালীন এটা সাহায্য প্ৰদান কৰিব বুলি অনুৰোধ জনাইছোঁ। লগতে অত্যাৱশ্যকীয় যি মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধিৰ কাৰণে মনোজ বৰপাত্ৰ গোহাঁই ৰিপৰ্ট, দৈনিক টাইম।